Hey guys, মই মিন্টু ডংলি আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল লাৰ্ণ এবাউট ফ্যাক্ট। হয় বন্ধু বান্ধৱীসকল, যিহেতু নেকি আমি 70 দশকৰ পৰাই শুনি আহিছো যে ভাৰতে সময়ৰ গতিত আগবাঢ়ি বিকাশশীল দেশৰ পৰা বিকশিত হোৱাৰ পথত। আব্দুল কালাম ছাৰে কৈ গৈছে দেশক যদি আগবঢ়াই নিব লাগে তাৰ বাবে আমি প্ৰযুক্তিবিদ্যাৰ ওপৰত গুৰুত্ব দিব লাগিব। কোনো দেশৰ ভৱিষ্যত সেই দেশৰ চৰকাৰে লোৱা পৰিকল্পনাৰ পৰা গম পাব পাৰি যে সেই দেশখন কিমান সফলতাৰ শিখৰলৈ যাব। ঠিক তেনেদৰে ভাৰতত ভৱিষ্যতে আহিবলগীয়া পৰিকল্পনাৰ বিষয়ে আমি আজি এই ভিডিঅ'টোৰ যোগেদি জানিম। হয়তো এই প্ৰজেক্ট কেইটাৰ জৰিয়তে অহা 10-15টা বছৰত ভাৰতে নিজকে বিকশিত দেশ হিচাপে বিশ্বৰ আগত স্থাপন কৰিবলৈ সক্ষম হ'ব। তেনেহলে বলকচোন ভাৰতত আহিবলগীয়া প্ৰথমটো পৰিকল্পনাৰ বিষয়ে জানো। নম্বৰ 1, দিল্লী মুম্বাই ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ। বন্ধুসকল, ভাৰত চৰকাৰে দিল্লীৰ পৰা মুম্বাইলৈ এটা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ বনোৱাৰ পৰিকল্পনা কৰি আছে আৰু এই পৰিকল্পনাটো বিশ্বৰ ভিতৰতে এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ পৰিকল্পনা হ'ব। ইয়াৰ মূল লক্ষ্য হৈছে ৰাজধানী চহৰ দিল্লীক আৰ্থিক ৰাজধানী চহৰ মুম্বাইৰ লগত যোগাযোগ স্থাপন কৰা। এই কৰিডৰটোৱে দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰকে মিলাই 6খন ৰাজ্যক সামৰি ল'ব। লগতে ইয়াৰ দৈৰ্ঘ্য হ'ব প্ৰায় 1500 কিলোমিটাৰ। এই প্ৰজেক্টটোৰ মুঠ বাজেট হৈছে প্ৰায় 10,000 কোটি টকা আৰু এই কৰিডৰটোৰ নিৰ্মাণ শেষ হোৱাৰ পিছত চৰকাৰে আশা কৰে যে প্ৰায় 30 লাখ লোকে ইয়াৰ পৰা কৰ্মসংস্থাপন পাব। এই কৰিডৰৰ জৰিয়তে অতি কম সময়তে আৰু কম টকাতে দুইখন চহৰৰ মাজত যোগাযোগ স্থাপন কৰিব পাৰিব। তাৰ উপৰিও উৎপাদনত বহু সুবিধা হ'ব। এই কৰিডৰটো বিশেষকৈ ৰেলপথ, বুলেট ট্ৰেইন আৰু অতি অত্যাধুনিক 12 লাইনযুক্ত যাতায়াত ব্যৱস্থাৰে ইয়াক নিৰ্মাণ কৰি তোলা হ'ব। এই পৰিকল্পনাটো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ষ্টাৰ্টআপ মেক ইন ইণ্ডিয়াৰ ভিত্তিত লোৱা হৈছে। চৰকাৰৰ তথ্য অনুসৰি এই প্ৰজেক্টটো 2022 বা 23 চনলৈ সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰে। 2 নম্বৰতে ধোলেৰা স্মাৰ্ট চিটি। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো কেতিয়াবা ভাবে আমাৰ ভাৰতত নিউয়ৰ্ক, চাংহাই, লণ্ডন, ছিংগাপুৰৰ নিচিনা কিয় ডাঙৰ চহৰ নাই। যদিহে আপুনি ভাৰতত এনেকুৱা ডাঙৰ চহৰ হোৱাটো বিচাৰে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব, কাৰণ আমাৰ ভাৰততো এনেকুৱা এখন চহৰ বনিবলৈ গৈ আছে যাৰ নাম ৰখা হৈছে ধোলেৰা স্মাৰ্ট চিটি। হয় বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই চাংঘাই চহৰৰ তুলনাত 5 গুণ ডাঙৰ এই চহৰৰ নিৰ্মাণৰ কাম হাতত লৈছে। মোদী ডাঙৰীয়াৰ মেক ইন ইণ্ডিয়াৰ ভিত্তিত গুজৰাট ৰাজ্যৰ ধোলেৰা নামৰ ঠাইত বিশ্বৰ প্ৰথমখন গ্ৰীণ চিটি হিচাপে নিৰ্মাণ হৈ উঠিব। এই চহৰখনক চৰকাৰখনে বিত্তীয় দুৱাৰ হিচাপেও আখ্যা দিছে। প্ৰায় 20,000 কোটি টকাৰ বাজেটেৰে আৰম্ভ হোৱা এই প্ৰজেক্টটো চৰকাৰে আশা কৰে 2040 চনলৈ সম্পূৰ্ণ হৈ উঠিব। এই চহৰখন সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হোৱাৰ উপৰিও ইয়াত প্ৰায় 50 লাখ লোকে বসবাস কৰিব পাৰিব, লগতে কৰ্মসংস্থাপন পাব। 3 নম্বৰ প্ৰজেক্টটোৰ বিষয়ে কোৱাৰ আগত যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনৰ অলটো টিপি দিব যাতে আমাৰ যিকোনো ভিডিঅ' আপুনি প্ৰথমে চাব পাৰে। 3 নম্বৰ মণিপুৰ ৰেল লাইন। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আচৰিত হ'ব, মণিপুৰ ৰাজ্যত নিৰ্মাণ হ'বলৈ গৈ আছে বিশ্বৰ সবাতোকৈ ওখ ৰেল দলং। মণিপুৰ ৰাজ্যৰ ৰাজধানী চহৰ ইম্ফল চহৰক দেশৰ অন্য চহৰৰ লগত সংযোগ কৰিবলৈ জিৰিবাম জিলাৰ পৰা ইম্ফললৈ প্ৰায় 110 কিলোমিটাৰ দীঘল ৰেলপথৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আপোনালোকে জানি আচৰিত হ'ব, 110 কিলোমিটাৰ দীঘল এই ৰেলপথটিত 184খন সৰু ডাঙৰ দলং আৰু 45টা সুৰংগ আছে। তাৰে সবাতোকৈ দীঘল সুৰংগটোৰ দৈৰ্ঘ্য প্ৰায় 10.2 কিলোমিটাৰ আৰু ইয়াৰে সবাতোকৈ ওখ দলংখনৰ উচ্চতা প্ৰায় 141 মিটাৰ আৰু দৈৰ্ঘ্য 155 মিটাৰ। এই দলংখনৰ মুঠ বাজেট হৈছে 240 কোটি আৰু এই দলংখন মণিপুৰৰ ননে জিলাত অৱস্থিত। ইয়াৰ কামসমূহ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নামৰ ৰেলৱে সন্থাটোৱে কৰি আহিছে। তেখেতসকলৰ তথ্য অনুসৰি 2022 চনলৈ ইয়াৰ কাম সম্পূৰ্ণ হ'ব বুলি অনুমান কৰিছে। ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে মণিপুৰ ৰাজ্যই বিশ্বৰ ওখ ৰেল দলঙৰ খিতাপ লাভ কৰিব, লগতে ই পৰ্যটকৰ স্থলী হৈ পৰিব। প্ৰজেক্ট নম্বৰ 4, নমস্তে টাৱাৰ। নমস্তে টাৱাৰটো মায়ানগৰী মুম্বাইত বনিব গৈ আছে আৰু ইয়াৰ নিৰ্মাণ শেষ হোৱাৰ পিছত ই ভাৰতৰ ভিতৰতে ওখ অট্টালিকাৰ দৰ্জা পাব। নমস্তে টাৱাৰটো ভাৰতৰ সাংস্কৃতিক ৰীতি নীতিৰ ওপৰত লক্ষ্য ৰাখি বনোৱা হৈছে, যাৰ উচ্চতা হৈছে প্ৰায় 316 মিটাৰ আৰু 63টা মহলাৰে নিৰ্মাণ কাৰ্যৰ প্ৰক্ৰিয়া চলি আছে। এই টাৱাৰটো নমস্তে আকাৰেৰে বনোৱা হৈছে, য'ত গৃহ আৰু বাণিজ্য এই দুই মাধ্যমতে ইয়াক ব্যৱহাৰ কৰা হ'ব। জাগুৱাৰ বিলকন নামৰ এই কোম্পানীটোৱে এই অট্টালিকাৰ কাম হাতত লৈছে আৰু আশা কৰে যে 2022 চনলৈ ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি। 5 নম্বৰ টুইন টাৱাৰ প্ৰজেক্ট। এই প্ৰজেক্টটোৰ বিষয়ে আমি সকলোৱে শুনিছো। আমাৰ গৃহ চহৰ গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া এই প্ৰজেক্টটোৰ বিষয়ে আমি কিয়নো নুশুনিম। ভাৰতৰ ভিতৰত দ্ৰুতগতিত আগুৱাই যোৱা আমাৰ গুৱাহাটী চহৰত আৰু কেইবা বছৰৰ পিছত আমি 65 মহলৰ দুটা ডাঙৰ অট্টালিকা দেখিবলৈ পাম। প্ৰায় 1950 কোটি টকাৰ এই প্ৰজেক্টটোৰ জৰিয়তে উত্তৰ পূবৰ বাণিজ্যিক ক্ষেত্ৰখনক আগুৱাই নিবলৈ হোটেল, শ্বপিং কমপ্লেক্স, গৃহক্ষেত্ৰ, চিনেমা হল আদিকে ধৰি
প্ৰায় 4,000 গাড়ীৰ পাৰ্কিঙৰ ক্ষমতাৰে ইয়াক নিৰ্মাণ কৰা হ'ব। এই প্ৰজেক্টটো নিৰ্মাণ হৈ শেষ হোৱাৰ পিছত উত্তৰ-পূবৰ জনসাধাৰণে অন্য ৰাজ্যৰ লগত ব্যৱসায় কৰাত সুবিধা হৈ পৰিব আৰু লগতে এই প্ৰজেক্ট নিৰ্মাণ হৈ উঠাৰ পিছত উত্তৰ-পূবলৈ অহা পৰ্যটক বা ব্যৱসায়পতিসকলক অলপ হ'লেও বিলাসীময়ৰ মধুৰ আনন্দ দিব পাৰিব। নহয়নে বন্ধু-বান্ধৱীসকল? 6 নম্বৰ, চিনাব ৰিভাৰ ব্ৰিজ। কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰ অঞ্চলত পৃথিৱীৰ সবাতোকৈ ওখ আৰ্চ ব্ৰিজৰ নিৰ্মাণ কৰিছে। ইঞ্জিনিয়াৰসকলৰ তথ্য অনুসৰি এই দলংখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। হয়তো অহাটো বছৰলৈ ইয়াক ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হ'ব। এই দলংখনৰ বিশেষত্ব হ'ল দুখন পাহাৰৰ প্ৰায় 1300 মিটাৰ দূৰত্বৰ বাবে কাশ্মীৰৰ লোকসকলে 50 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগে। এই দলংখনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত জনসাধাৰণে মাত্ৰ 2টা ষ্টেচনৰ যাত্ৰা অতিক্ৰম কৰি অতি কম সময়তে এই যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিব। এই দলংখন সম্পূৰ্ণ হৈ উঠাৰ পিছত তাত বাস কৰা লোকসকলৰ বাবে ই এক বৰদান স্বৰূপ হৈ পৰিব। লগতে তেখেতসকলৰ বহু সময় আৰু পইচাও বাচি যাব। প্ৰায় 359 মিটাৰৰ এই ওখ দলংখন সম্পূৰ্ণ কৰিবলৈ চৰকাৰখনে 1350 কোটি টকা খৰচ কৰিব। পৃথিৱীৰ ওখ আৰ্চ ৰেল ব্ৰিজ হোৱাৰ বাবে ই এক পৰ্যটকৰ স্থলীও হৈ পৰিব। 7 নম্বৰ, মুম্বাই ৰ'পৱে প্ৰজেক্ট। আপুনি কেতিয়াবা ৰ'পৱে যাত্ৰা কৰি পাইছেনে? যদি নাই পোৱা, মায়ানগৰী মুম্বাই চহৰত আপুনি ইয়াৰ আনন্দ ল'ব পাৰিব। মুম্বাই চহৰৰ পৰা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত দৰ্জা লাভ কৰা সাগৰৰ মাজত ৰায়ঘাট জিলাত অৱস্থিত এলিফেণ্ট কেভছৰ এই যাত্ৰাত আপুনি ৰ'পৱেৰ মধুৰ আনন্দ ল'ব পাৰিব। ভাৰতৰ ভিতৰতে দীঘল আৰু একমাত্ৰ সাগৰত অৱস্থিত এই ৰ'পৱেৰ দৈৰ্ঘ্য হ'ব প্ৰায় 8 কিলোমিটাৰ। এই যাত্ৰাৰ বাবে ভাৰতীয় পৰ্যটকে প্ৰায় 500 টকা আৰু বিদেশী পৰ্যটকে 1000 টকা দিব লাগিব। এই ৰ'পৱেৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পিছত 1 ঘণ্টা সময় লোৱা এই যাত্ৰা মাত্ৰ 14 মিনিটত শেষ কৰিব পাৰিব। 8 কিলোমিটাৰৰ এই ৰ'পৱেত 30 জন যাত্ৰীয়ে একেলগে যাত্ৰা কৰিব পাৰিব। এলিফেণ্ট কেভছক চাবলৈ প্ৰত্যেক বছৰে দেশ-বিদেশৰ পৰা প্ৰায় 7 লাখ পৰ্যটক ইয়ালৈ আহে। ৰ'পৱে বনি শেষ হোৱাৰ পিছত হয়তো এই পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব। লগতে এই প্ৰজেক্ট শেষ হোৱাৰ পিছত চৰকাৰে অনুমান কৰিছে যে বছৰি প্ৰায় 320 কোটি টকাৰ উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীসকল, এই প্ৰজেক্টসমূহ সম্পূৰ্ণ হৈ উঠাৰ পিছত ভাৰতে এক নতুন স্তৰ লাভ কৰিব। লগতে ভাৰতে বিশ্বত বিকাশশীল দেশৰ পৰা একেবাৰে বিকশিত বুলি ক'ব নোৱাৰিলেও এই প্ৰজেক্টসমূহৰ জৰিয়তে সমগ্ৰ বিশ্বই অনুমান কৰিব পাৰিব যে ভাৰত বিকশিত দেশৰ শাৰীত অহাৰ তেনেই ওচৰত। বন্ধুসকল, এই প্ৰজেক্টসমূহৰ জৰিয়তে ভাৰতে সম্পূৰ্ণৰূপে বিকশিত দেশ হিচাপে পৰিগণিত নহ'লেও ভাৰতত বাস কৰা জনসাধাৰণৰ বাবে ই বহু লাভদায়ক হৈ পৰিব। লগতে অলপ হ'লেও আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। শেষত সকলোকে কওঁ, আহক সকলোৱে একগোট হৈ ভাৰতক বিকশিত দেশ হোৱাত সঁহাৰি জনাওঁ। কাৰণ ভাৰতত বাস কৰা প্ৰত্যেকজন ব্যক্তিৰ আৰ্থিক উন্নয়নেহে ভাৰতক বিকশিত কৰি তুলিব। অতি সোনকালে ইয়াৰ দ্বিতীয় পাৰ্টটিলৈ অহাৰ আশাৰে আজিলৈ আহোঁ, বাই বাই। আৰু শেষত ধন্যবাদ ফৰ ৱাচিং।